हेलो फ्रेंड मायास किचेनत आपनालोকক स्वागतम जनाइछु। আজি বনাব লৈছো চাউল গুড়িৰে বনোৱা দোসা। আহকচোন ভিডিও আৰম্ভ কৰো। চাউল গুড়া লৈছো মই আধা কেজি আৰু চিনি লৈছো অলমান আৰু নিমখ লৈছো 1 চামুচ আৰু পানী লৈছো। এতিয়া ইয়াত মই নিমখ দিছো আৰু এয়া চিনি দিছো। গোটেইখিনি চিনি দি দিছো এনে ধৰণে আৰু ভাল ধৰণে মিক্স কৰি দিছো এনেকৈ। এতে অলপ অলপ পানী দিছো আৰু হেতাৰে মই এই ধৰণে মিলাই লৈছো। তে গোটেইখিনি ধুনিয়াকৈ মিক্স হৈ যাব আৰু দোসাটো তেতিয়া ধুনিয়াকৈ বনাব পৰা যাব। এয়া অলপ অলপ পানী লৈছো মই ভাল ধৰণে মিক্স কৰি লৈছো। দোসা বনাবলৈ বেছি পাতল হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। এতিয়া পেন এখন ললো আৰু ইয়া গৰম হৈ আহিলে ইয়াতে তেল অলপমান দিলো আৰু দোসাখিনি এনে ধৰণে দি দিছো গোলকে। এতিয়া এক সাইডে অলপ ভিজিব দিম। আৰু ঢাকন লগাই থৈ দিলো অলপ সময়। এয়া চাইছে এক সাইডে ভিজি গ'ল। এতিয়া মই উল্টাই দিলো এই ধৰণে। এয়া দোসা হৈ গ'ল। এতিয়া এইখিনি নমাই লওঁ। এতিয়া আৰু এটা বনাব লৈছো এনেকৈ। এতিয়া এইখিনি উল্টাই দিওঁ আৰু এক সাইডে অলপ ভিজি ল'ব অলপ সময়। এই ধৰণে গোটেইখিনি মই বনাই শেষ কৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।